ৰূপহীহাট আৰক্ষী আৰু সামৰিক বাহিনীৰ দলৰ বৃহৎ টহল। কংগ্ৰেছৰ সভাত বাধা প্ৰদানৰ বাবে আৰক্ষীৰ এই বৃহৎ দল উপস্থিত ৰূপহীহাটত। প্ৰশাসনৰ অনুমতি অবিহনে হাতীপুখুৰীত কংগ্ৰেছৰ এক কৰ্মী সভাত আয়োজন কৰিব, যিটো সভাৰ অনুমতি প্ৰদান কৰা নাই। জিলা প্ৰশাসনে সভাত নাযাবলৈ মাইকযোগে জনাই দিয়ে প্ৰশাসনে। আৰু অনুমতি অবিহনে কংগ্ৰেছে কৰ্মী সভা কৰিব বিচৰাত বাধা প্ৰদান কৰিব প্ৰশাসনে। কংগ্ৰেছৰ সভাত বাধা প্ৰদানৰ বাবে এই বৃহৎ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ উপস্থিতি হয়। আজিৰে পৰা 4 দিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল একাংশ দুৰ্বৃত্তই। আৰু তাৰ পিছৰে পৰা ৰূপহীহাটত আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা নহয় ৰূপহীহাটত। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰূপহীহাটত আৰক্ষী আৰু সামৰিক বাহিনীৰ দলৰ বৃহৎ টহল। কংগ্ৰেছৰ সভাত বাধা প্ৰদানৰ বাবে আৰক্ষীৰ এই বৃহৎ দল উপস্থিত ৰূপহীহাটত। প্ৰশাসনৰ অনুমতি অবিহনে হাতীপুখুৰীত কংগ্ৰেছৰ এক কৰ্মী সভাৰ আয়োজন কৰিব। আৰু যি সভাৰ অনুমতি প্ৰদান কৰা নাই জিলা প্ৰশাসনে, সভাত নাযাবলৈ মাইকযোগে জনাই দিয়ে প্ৰশাসনে। অনুমতি অবিহনে কংগ্ৰেছৰ কৰ্মী সভা কৰিব বিচৰাত বাধা প্ৰদান কৰিব প্ৰশাসনে। কংগ্ৰেছৰ সভাত বাধা প্ৰদানৰ বাবে এই বৃহৎ আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী উপস্থিত হয়। আজিৰে পৰা 4 দিন পূৰ্বে অৰ্থাৎ বৃহস্পতিবাৰে সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল একাংশ দুৰ্বৃত্তই। আৰু তাৰ পিছৰে পৰা ৰূপহীহাটত আৰক্ষীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশৰ সূচনা নহয় ৰূপহীহাটত। ব্যুৰো ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। অনুষ্ঠিত কৰিবলগীয়া কৰ্মী সভাখনৰ অনুমতি ইতিমধ্যে জিলা প্ৰশাসনে বাতিল কৰিছে। গতিকে সকলো ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অনুমতি বহিৰ্ভূত এনে সভাত অংশগ্ৰহণ কৰিলে আইনমতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।